ইমান গৰম পুৱাই উঠিলো ইটানলৈকে চাহ কাপ নাই এৰা ক'তনো গেলি হা চাহ কাপ লৈ আছোন মোৰ লাগি এই গৰমত মানে কি কম বেটাৰ উদ্ধাৰ হোৱা নাই এই ৯টা বজালৈকে উদ্ধাৰ হোৱা নাই থাকচোন থাক কিমান দিন খাবি বাইপেৰে হোটেলত এই বাইপেৰে মৰি গেলি কান্দি মৰবা লাগব তহঁতে থাক কেইটা বজালৈকে থাকা কি হাল্লা কৰি আছা হাল্লা কৰিছো ঐ তই ৰাতি 12টা বজাত কৰবে আহিছা এই ফুৰবা গৈছিলো লগ এটাৰ লগত ক'ত ফুৰবা গৈছিলি ৰাতি 12টা বজালৈকে ফুৰি থাকা তই আজিৰ পে 9টা বজাত তই ঘৰ চাপবা লাগব নহ'লে তোৰ দৰ্জা মই লক কৰি থৈ দিম দে হ'ব দে আহিম দে দেউতা এটা কথা কি কথা পইচা 1000 লাগছিল 1000 কি কৰা 1000 পইচা এই ছয়গাং কলেজত ফেচাচ আছে বোলে মোক লগকেইটা লগ ধৰি আছে আজি তোৰ ফেচাচ কালি ডাইলগ এইবিলাক চাই ঘূৰি কাটাবি নেকিনো বাপা জীৱনটো হা দেখা চলি উপায় নাই লগৰ ছোৱালীকেইটা গেলি যাবই লাগিব দেচোন কিবা এটা কাম ধান্দাৰ মাথা মাৰ মই আজি আছো কালি মৰি যামো বাপা কিবা কৰ গম পাইছা কৰিম দে নহয় কৰবি যা মায়েৰে তাবে লৈ যাবি যা যিখিনি লাগে যা কি হ'ব এই ইয়াৰ কাৰণে মৰছো মই তোৰ মুখখন যায় মৰছো 1000 নহয় 2000 খুজিলেও দিব লাগিব এটাই চলি উপায় নাই হেল্ল' মই যাই এটা মই আহিলো যা যা কালিৰ দৰে আমাৰ ৰাতি নকৰবি দে বাপা হ'ব দে যা 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 এই ফকতি আহিল কিয় ভাই আৰু আছা আছো দে আলোচনা কৰি আছা এই ছয়গাঁও যাম লাগছো ছয়গাঁও এটা আৰু কিমান লাগবি মই যাম কিমান লাগবি আৰু এটা জায়গাতে যাবি পেলন চিকট দিও ভাই শিখৰছো তই সদায় খোজা হয় তই নিজৰ পিছতে কিনি খাব নোৱাৰা নেকি অলপমান চিগৰ সাধাৰণ চিগৰ খিনি জিঠানে আহিবি ইঠানে খুবি শিখৰ অলপ আছে নাহোঁতে ইমান কথা কলি চিগনেচাৰ আছে চিগনেচাৰ খা দিও অলপমান দিও অলপে আছে বন্ধু চিনিয়ে নাপা না কি অলপে আছে অলপ হেৰি তই খাবি নেকি দি অলপ খাম দে যাম ফুৰবা যাম ক'ত যাবি ফুৰবা এইফালে নদীত দেখি যাম ফুৰবা উঠি আহিম সদায় সেই কথা পাতি থাকা নেকি ফকত দিয়া মাথা ঘৰ বেগাটো কিনি খাই তেলৰ খৰচা আছে তেলৰ 83 লাইকে চেঞ্চুৰী মাৰে আৰু সদায় ফকতীয়া অলপ নিজৰ পকেটৰ খৰচা কৰা মাথা মাৰ অলপ খৰচা কৰিব লাগে তহঁতে বন্ধু কিমান কথাকে ক'ব পাৰা দে ভাই ভাই বন্ধুৰ লগত সেনে নচলেতো পইচা লাগব ভাই অলপ নিজেও খৰচা কৰা মাথা মাৰ তেলৰ দাম বহুত হৈ গৈছে অলপ নিজেও বাইক চাইক কিনিলো কালিয়ে বাইক আনি আছিলো ধৰে কালি বাপিৰে দিব ইমান গুণ হৈছে বাপ গৰমো কম দিয়া নাই বাপা আজি ইমান খৰধৰকে কৰপে এদিন নিশ্চয় কিবা এটা হৈছে ই মোক মাত নেথাকেতো কোনোদিন ঘৰত নোসোমে মই যাব লাগিল বাপা আছোন ওলাই আছোন তই আহিছা না কি হৈছে বাপা তোৰ কিমান খবৰ আহিছে কি হৈছে কো বাপা বাপা তই কৈছো তই খং কৰি থাকিলে আমাৰ ভাল নালাগে নহয় বাপা কি হৈছে মোক বাইক লাগে বাইক বাইক লাগে তোক বাইক কৰপে দিম বাপা আমাৰ ঘৰৰ পৰিস্থিতিটো তই চাওচোন বাপা মই ইমান নাজানো মাটি চাটি বিকি দি মোক বাইক লাগে বাপা অলপ বুজি পাওচোন এনেকে নহয় মোক বাইক লাগবই নহ'লে মই মৰি যাম বাইক লাগব মোক
এইগিলা নকবি বাবা তোৰ মুখখন চাইয়ে আমি জীয়াই আছো মেৰে আৰু মই তোৰ মুখখন চাইয়ে জীয়াই আছো তই এইগিলা কথা নকবি বাবা এইগিলা কথা নকবি মই কিবা এটা তোক ব্যৱস্থা কৰি দিম মই মেৰেৰ লগত আলোচনা কৰি কেনে মই কিবা এটা তোক ব্যৱস্থা কৰি দিম সোনকালে ব্যৱস্থা কৰ মই দিম বাবা তই এইগিলা কথা নকবি দে বাপা আজি তই নকবি এইগিলা কথা কিবা এটা ব্যৱস্থা কৰবা লাগিল মই বাপা তোৰ মুখখন চাইয়ে মই জীয়াই আছো মই মেকৰ লগত আলোচনা কৰোঁ ৰ বন্ধন এটা লৈ হ'লেও ইয়াক বাইকখন দিবাই লাগিব মই ইয়াৰ মুখখন চাইয়ে জীয়াই আছো ভাই মই নৰোঁ মই দিবা লাগিব মই যাওঁ বাপা বহি আছা দে কালি পুৱা তই মোৰ লগত ওলবি বাইকখন লৈ আহিম বাইকখন তোক লৈ দিম যা মই পইচা যোগাৰ হৈছে বাপা সঁচা দেউতা বন্ধন লৈছো 1 লাখ টকা দেউতা থেংক ইউ দেউতা ইমান ভাল বাপা তোৰ সুখে আমাৰ সুখ বাপা তাকেতো মই কৈ আছো এতিয়া বাক এখানে হল হিও নাহিলা কি কৰা যায় তাকেতো চাইতে আছো আমি গম পাইছা না চাইতেতো নধৰে ফুৰবা যাওঁ যাওঁ কি কৰা যায় এই বাইক ললো তৰত কৰি ভাল গাড়ী ল'ম বুলি কৈছিলো না এই ললো চা ঐ কৰপে আনলি তই আনিলে এখন দেউতাই দিছি মোক কিনো ক চাই লওঁ পাৰি বাবা ও কেমান দি সঁচাকে দেখোন নতুন দেউতাই দিছি দেউতাই চাই লওঁ কেমান দি আনছা ভাল লাগছে দেই মই নাজানো দে ভাল লাগছে হলি দে কি পাৰ্টিটো কেতিয়া হ'ব আমাৰ দেউতাই দিছি পাৰ্টি কালি খাব যাবি আৰু কৈছিলি না মোক কম ধুজ বুলি এই চাই লওঁ তহঁত কৰি ভাল গাড়ী দামী গাড়ী লৈছো সেইটো কিন্তু সঁচা কথা কৈছে দেই ভাল গাড়ী ভাল লাগিল দেই ভাল লাগিল ভাল লাগিল খানাটো পাম কালি পাৰ্টি যাবি পাৰ্টিত যাবি ফুৰবা যাওঁ উঠ বেশি হাই আমি আপোনালোকৰ মাজলৈ এটি ভিডিঅ' পঠাইছোঁ এই ভিডিঅ'টোৰ দ্বাৰা আমি এটাই বুজাব খুজিছোঁ বহুত দুখ লগা ভিডিঅ'টোৰ দ্বাৰা এটাই বুজাব খুজিছোঁ আপোনালোকক এই যাৰ এটা ল'ৰা আছে সেইবিলাকক ইমান মৰম কৰে নিজৰ মাক দেউতাকে আৰু তাৰ মৰম কৰাৰ ফলত মানে যি বিচাৰে ল'ৰাটোক সেইটোৱে দিব খোজে আৰু সেই ল'ৰাটোক সেইখিনি দিয়াৰ বিনিময়ত আমি বন্ধন লৈ হওক বা ধাৰ দুপৰ কৰিয়ে হওক সুতত পইচা লৈ হওক আমি ল'ৰাটোৰ দিব বিচাৰোঁ ল'ৰাটোক বাইক খুজিলে বাইক দিম মোবাইল খুজিলে মোবাইল দিম তাৰ ফলত ল'ৰাটোৰ জীৱনটো ধ্বংস হৈছে আমি সেইখিনি কথাই ইয়াতে বুজাব খুজিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু লগত থকা ঘণ্টি বটনটো দবাই দিব আপোনালোকে ছাপোৰ্ট কৰিব দেই আমাক আপোনালোকৰ ছাপোৰ্ট অবিহনে আমি আগবাঢ়িব নোৱাৰোঁ